শুকুৰবাৰে দ্বিতীয় কাৰ্বি আংলং ছিংগিং ষ্টাৰৰ গ্ৰেণ্ড ফিনালে অনুষ্ঠিত। ডিফু বিৰলাৰ 20 নং বেটেলিয়ন CRPFৰ তৰফৰ পৰা ছলাৰ লেম্প বিতৰণ। সৰুপথাৰৰ আদৰ্শ অঞ্চলৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অৱহেলাৰ জীৱন্ত ছবি। কাৰ্বি আংলঙৰ চিকাৰীবে গাঁৱৰ পথৰ দুৰৱস্থা। ডিফু চহৰৰ মাছমজিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ। সমগ্ৰ কাৰ্বি আংলঙত কাজি ৰংহাংপীৰ মৃত্যু দিৱস পালন। নমস্কাৰ, পুৱাৰ বাতৰিলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গংগোত্ৰী বৰা। কাজি ৰংহাংপী এগৰাকী কাৰ্বি সুন্দৰী নাৰী। কাৰ্বি সমাজৰ অলিখিত তথা মৌখিক বুৰঞ্জীয়ে যাৰ সাক্ষী। এইগৰাকী কাৰ্বি সুন্দৰী মৃত্যু দিৱস প্ৰতি বছৰে ডিচেম্বৰ মাহৰ 5 তাৰিখে চৰকাৰীভাৱে পালন কৰি অহা হৈছে। এইদিনো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষত কহৰাস্থিত কাজি ৰংহাংপীৰ প্ৰতিমূৰ্তিৰ কাষত চিত্ৰাংকন প্ৰতিযোগিতাকে আদি কৰি স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত এক অনুষ্ঠান অনুষ্ঠিত হয়। আনপিনে হাওৰাঘাটতো এই অনুষ্ঠান উদযাপিত হয়। পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণৰ পৌৰোহিত্যত অনুষ্ঠিত এই অনুষ্ঠানত স্থানীয় বিধায়ক জয়ৰাম ইংলেঙো উপস্থিত থাকে। ৰংমংবেৰ পৰা দিলীপ তকবি আৰু পাৰখোৱাৰ পৰা আনন্দৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। Talon na ko kapag di tum karbengo Thomas Council na di tum siang sa tum kade tanti kade ke kajer hang ti bangkai tum kade mang bong si ka juki mo nang ki kenang sop alam do ko posit non an bang kade tum da alang di kajeronga wa ting ko horajeng sini tuman kan bang ta talon kolo la ni le thot tari tum saksi tum talon kolo kan ke bang tuji ana bang ta lang di pan panong si non mateong si tadi poe tum talon pun jadi ada bang ছেকেণ্ড কাৰ্বি আংলং ছিংগিং ষ্টাৰ গ্ৰেণ্ড ফিনালে শুকুৰবাৰে অনুষ্ঠিত হৈ যায়। ডিফুৰ জয়সিং দলে অডিটৰিয়াম হলত অনুষ্ঠিত শুকুৰবাৰৰ গ্ৰেণ্ড ফিনালেৰ ফাইনেল প্ৰতিযোগী আছিল 6 গৰাকী। এওঁলোক হৈছে সুমিত কিলিং, কেলভিন ইংটি, অনুপমা খাটি, মানাই হানচেপি, ৰমেন ৰংপি আৰু মিণ্ডাৰচন টেৰাং। ইয়াৰে সৰ্বমুঠ ভোট লাভ কৰি স্থান দখল কৰা প্ৰতিযোগীসকল হল ক্ৰমে প্ৰথম মিণ্ডাৰচন টেৰাং, দ্বিতীয় মানাই হানচেপি, তৃতীয় ৰমেন ৰংপি আৰু চতুৰ্থ অনুপমা খাটি। উল্লেখযোগ্য যে এই গ্ৰেণ্ড ফিনালেত ৰাজলক্ষ্মী বৰা, প্ৰসেনজিৎ ফাংচো, EM প্ৰদীপ ডিফুচা, MSc প্ৰভাত চন্দ্ৰ তাৰ প্ৰমুখ্যে বহুতো লোক উপস্থিত থাকে। ডিফুৰ পৰা দেৱৰাম কাঠাৰ আৰু বিকাশ তেৰণৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। Talent kangwai pon labangke chorore une Ru Samson Singh ingti talent hang andar Karbi Anglong singing star ahin pen pening season 2 aning kanabang kedam tang ilitum Mars achi close episode nai apolo satami covid ke so pena jok perthe chethang flu ba ke so pena jok ilitum un edet lo la se pinian sikapa judang deng ing samjin pen se jut pon lo pen bini ni ngarong pik lo lakson Karbi Anglong singing star season 2 lo lakson winner bilang pan nilining tite labang so winner long jipu ke satame arna makang hon pena job nilipini winner long no apen nili কাৰ্বি আংলং সাহিত্যশাসিত পৰিষদৰ 22 নং সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত নাম্বৰ আদৰ্শ অঞ্চলবাসীয়ে আজিলৈকে লাভ নকৰিলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী। বিভাগৰ পানী যোগান আঁচনিখন বিগত 20টা বছৰ ধৰি বিকল হৈ পৰাত অঞ্চলবাসীয়ে সেৱন কৰিবলৈ বাধ্য হৈছে বৰবিহেন কুঁৱাৰ পানী। আমাৰ এই প্ৰতিবেদনৰ আগত স্থানীয় ৰাইজৰ এটাই অনুৰোধ, চৰকাৰে যাতে পানীৰ সুব্যৱস্থা কৰি দিয়ে। বৰপথাৰৰ পৰা যত্ন সিংবেৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। শনিবাৰে ডিফু মাঞ্জা নিৰগৰ 5 মাইল চুটিয়ানালা নেপালী বস্তিত 20 নং বেটেলিয়ন CRPF ডিফু হেডকোৱাৰ্টাৰ আৰু 20 নং বেটেলিয়নৰ কামাণ্ডেণ্ট RD জেনি এনিলৰ তৰফৰ পৰা ছলাৰ লেম্প বিতৰণ কৰে। উল্লেখযোগ্য যে এই অনুষ্ঠানটিত উপস্থিত থাকে চৰকাৰী গাঁওবুঢ়াৰ বাবু সিং টিমুঙৰ লগতে নেপালী বস্তিৰ গাঁওবুঢ়া কৃষ্ণা ভাণ্ডাৰী, ৰাজু ইংহি আৰু চুটিয়ানালা বাপ্তি চাৰ্চৰ সদস্যসকল ক্ৰমে উপস্থিত থাকে। অঞ্চলবাসীয়ে CRPF 20 বেটেলিয়ন আৰু কামাণ্ডেণ্ট RD জেনি এনিলক কাৰ্বি পহ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই ধন্যবাদ জ্ঞাপন কৰে। ডিফুৰ পৰা দেৱৰাম কাঠাৰৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। और कैंडिडेट का बाटा और फ्री कोचिंग भी 2 महीना दिया। 2 महीना देके 500 आदमी तो क्वालिफाइड हुआ था। अभी अपॉइंटमेंट आने वाला है, लेकिन उसको भर्ती होने के लिए मेट्रिकुलेट होना चाहिए
उसका उम्र जो है 18 to 24 years होना चाहिए, 23 years। शेल्का शेल ट्राइब के लिए 18 to 28 years होना चाहिए। We have installed solar light here in this village Chutianala. You know the area is fully dark, na? So the village authority came to my office with a request to install this solar light in various places of this Chutianala, Nepali Basti. And accordingly, I sent my officers to survey on the spot. And after verifying to the spot, we have installed 4 solar light. One is there in Lambojang, and one is 3 are in this village. So which are in a very vital point where the public are not getting light at all. So after installation of this solar lamp, I was told that the village have expressed their thankfulness to CRPF. So even the village chief are standing just in front of me here. So I'm also fully satisfied, and that the requirement of the village who are not provided this lighting system at least get some relief after installation of this solar light in this village. যোৱা 5 ডিসেম্বৰ শনিবাৰে ফাৰ্ম বিল 2020 ৰ অন্তৰ্গত দেশজুৰি কৃষকসকলে অল ইণ্ডিয়া প্ৰটেষ্ট অনুযায়ী AISA, RYA, SYJ, AJD, KSYA, YASC আৰু KALU দল সংগঠনে একগোট হৈ ডিফু চহৰৰ মাছমজিয়াৰ ৰংফাৰপি ৰংবে প্ৰতিমূৰ্তিৰ কাষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুতলিকা দাহ কৰে। উল্লেখযোগ্য যে এই আন্দোলনত AISA সম্পাদক ৰঞ্জিত ক্ৰামছা, AISA ভাইচ প্ৰেছিডেণ্ট ৰবিৰাম ৰংফাৰ, RYA সভাপতি বাবু সিং কিলিং, AJDৰ সভাপতি আংটং ফাংচৌ, KSYA সভাপতি সান্দাৰ টেৰন, KALUৰ বিদা সিং ৰংপি ক্ৰমে বহুতো লোক উপস্থিত থাকে। যোৱা 5 ডিসেম্বৰ শনিবাৰে ফাৰ্ম বিল 2020 ৰ অন্তৰ্গত দেশজুৰি কৃষকসকলে অল ইণ্ডিয়া প্ৰটেষ্ট অনুযায়ী AISA, RYA, SYJ, AJD, KSYA, YASC আৰু KALU দল সংগঠনে একগোট হৈ ডিফু চহৰৰ মাছমজিয়াৰ ৰংফাৰপি ৰংবে প্ৰতিমূৰ্তিৰ কাষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুতলিকা দাহ কৰে। উল্লেখযোগ্য যে এই আন্দোলনত AISA সম্পাদক ৰঞ্জিত ক্ৰামছা, AISA ভাইচ প্ৰেছিডেণ্ট ৰবিৰাম ৰংফাৰ, RYA সভাপতি বাবু সিং কিলিং, AJDৰ সভাপতি আংটং ফাংচৌ, KSYA সভাপতি সান্দাৰ টেৰন, KALUৰ বিদা সিং ৰংপি ক্ৰমে বহুতো লোক উপস্থিত থাকে। Lasot war bangke ihin pena bange fuluni bang po fuluni pen lokule tang silabor ako ihin penar bang lang hin pena bang thu po silabor lason che phod hedi lasi lasot war bangke tudam pulu tang te fuluni lang hin la pen sing ason la constituency ke thom se ke tong lal hoja আজিৰ বাতৰি ইমানেই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছো চাই থাকিব 365 নিউজ ইণ্ডিয়া।